গাঁৱত এদিন হুঁচৰি মৰাৰ পাছতে ঢোলকেইটা অলপ বহি গ'ল। সেয়েহে ঢোলকেইটা টনাবলৈ বুলি ওলালোঁ। কিছু সময় এনেদৰে যোৱাৰ পাছত আমাৰে গাঁৱৰ কণ কণ ভাইটিহঁতে অন্য গাড়ী ৰখোৱাৰ দৰে আমাৰ গাড়ীখনো ৰখালে। মই বোলো ঢোলৰ চাপৰত ভালদৰে বিহু এটাকে গা। পিছে ভাইটি এজনে মোৰ ওচৰলৈ আহি ক'লে 500 টকা দিব লাগিব। লগে লগে মোৰ নিজৰ অকাতটোলৈ মনত পৰিল। মই দেখোন 500 টকীয়া নোটখন বহুদিন হ'ল দেখাই পোৱা নাই। বাৰু সেইবোৰ বাদ দিয়ক। এনেদৰে আমি গৈ গৈ শতজান পক্ষী উদ্যান পালোগৈ। দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কোৱা হাতত হেংদাং লৈ এয়া হৈছে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। কিছু সময়ৰ পাছতে আমাৰ গন্তব্যস্থান পালোগৈ। দোকানত প্ৰৱেশ কৰাৰ লগে লগে এনেদৰে দেখা পালোঁ ঢোল বনোৱাত সকলোৱে ব্যস্ত হৈ আছে। ভিতৰলৈ সোমাই যোৱাৰ পাছতেই এনেদৰে দেখা পালোঁ ঢোল, খোল, তবলা আৰু বিভিন্ন বাদ্যযন্ত্ৰ সজাই থৈছে। যিহেতু বিহুৰ বতৰ, মোৰ আকৌ ঢোলকেইটালৈহে বেছিকৈ চকুত পৰিল। মনতে ভাবিলোঁ তাৰ পৰা ঢোল এটাকে আনি বজাই চাওঁ আৰু কথা পাতি কাম। এনেদৰে কান্ধত তুলিও ল'লোঁ। পিছে বজাবলৈহে ঢোলৰ মাৰিডাল বিচাৰি নাপালোঁ। পিছে মই